নামটো কি? অঁ একেলগে থাকিবা দেই। বহুত ভাল লাগিলে কিতাপ ললো নতুন স্কুল আৰম্ভ হৈছে আশীৰ্বাদ কৰিব ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনি'সছ ব্লগ আজি মই 6 পালোঁ আজি কিতাপ দিছে কিতাপ আনিবলৈ যাওঁ আমাৰ লগত যাব এই সৌৰভজ্যোতি দা নিয়ৰ দা বলক যাম আমি গৈ আছোঁ কিতাপ আনিবলৈ স্কুলত তো মোৰ লগত আছে সৌৰভজ্যোতি দা হেল্ল' এইফালে গাড়ী চলাই আছে নিয়ৰ নীলাই এতিয়া কিতাপ আনিবলৈ গৈ আছোঁ এতিয়া কমাৰবন্ধা হায়াৰ ছেকেণ্ডেৰীলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে পাই গ'লেহি দোস্ত স্কুলৰ ভিতৰলৈ সোমাই যাওঁ কিতাপ খুলি লওঁগৈ যাওঁ বলক আৰু যাওঁ লগৰ ল'ৰা ছোৱালীৰ লগত চিনাকি হওঁগৈ সৌৰভ দা এতিয়া এইখন স্কুলৰ পৰাই মেট্ৰিক পৰীক্ষা দিছে এতিয়া বলক দোস্ত ভিতৰলৈ সোমাই যাওঁ স্কুলখনৰ নাম কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া স্কুলৰ ভিতৰলৈ আহিলোঁ কিতাপ দিছে লৈ লওঁ এতিয়া কিতাপ পাই গ'লোঁ দোস্ত এখন হিন্দী কিতাপ এখন সমাজ বিজ্ঞান এখন অংকুৰণ মানে অসমীয়া এখন গণিত এখন বিজ্ঞান ইংলিছখন পাছত দিব দোস্ত এতিয়া বলক 6 ৰুমকেইটা চাওঁ স্কুললৈ নতুন ল'ৰা ছোৱালী আহিছে সেইকাৰণে ধৰা পোৱা কৰি আছে স্কুল ভালকৈ বহা নাই এয়া গোটেই স্কুলখন চাওক নামটো কি? অঁ একেলগে থাকিবা দেই লগৰ ল'ৰাৰ লগত চিনাকি হ'লোঁ দোস্ত ইয়াত পানী টেপ আছে পিয়াহ লাগিলে খাব পাৰি আৰু এইফালে যাব পেলাব ডাষ্টবিন বনাই থোৱা আছে এয়া চাওক ইমান ধুনীয়া স্কুলখন এতিয়া বলক দোস্ত বা ইয়াতে পঢ়ে লগ কৰি আহোঁগৈ এয়া স্কুললৈ আহি বাইক লগ পাই গ'লোঁ ইয়াত তুলনি বাই আহিলোঁ দোস্ত বহুত ভাল লাগিলে কিতাপ ললোঁ স্কুলত বহুত হুলস্থুল হৈ আছে দোস্ত এয়া ক্লাছ 10-11 ৰুম এতিয়া বাহিৰলৈ ওলাই আহিলোঁ দোস্ত এয়া বাহিৰৰ ডাঙৰ ফিল্ড এখন মহাৰাজত জয়ন্তী পাতিছে দোস্ত আহিবা চব এপ্ৰিলৰ 17 বা 19 তাৰিখলৈকে এয়া আহি থাকোঁতে পূৰা বৰষুণ দি দিলে এতিয়া আমি স্কুলৰ পৰা আহিলোঁ হোটেলত চিংৰা খালোঁগৈ চিংৰা খাই কৰি হৈ গ'ল এদিন স্কুলত নাম লগালোগৈ বাৰু আজি কিতাপ আনিবলৈ গ'লোঁ আৰু আপোনালোক সকলোকে যিমানবিলাকে ভিডিঅ' চাই আছে সকলোৱে আশীৰ্বাদ কৰিব ইয়াক 6 পাইছে নতুনকৈ যাতে সকলোবিলাক ভাল হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব Thanks for watching. Like and comment, share, subscribe. Subscribe কৰি দিব আজিলৈ বাই বাই Bye bye. Love you all.